চবৰ আগত ব্লগনো কি সেই বিষয়ে ক'ম ব্লগত কেনেকৈ অনলাইন আৰ্নিং কৰিব পাৰি ইউটিউবতকৈ ব্লগত কেনেকৈ ইউটিউবতকৈ বেছি পইচা ইনকম কৰিব পাৰি সেই বিষয়ে ক'ম এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব্লগ হ'ল এক ৱেবছাইট য'ত আমি সকলোৱে মনৰ ভাৱ চিন্তা আদি লিখনি মাধ্যমেৰে প্ৰকাশ কৰিব পাৰোঁ পুৰণি কালত আমি ডায়েৰী লিখিছিলোঁ ৱেব লগ লিখিছিলোঁ আজিকালি আমি ইণ্টাৰনেটত যদি লগ বা পত্ৰিকা লিখোঁ তাক ব্লগ বুলি কোৱা হয় ৱেবলগৰ শ্বৰ্ট ফৰ্ম হৈছে ব্লগ ব্লগিং সাইট কেইবাটাও আছে ব্লগাৰ আছে টামলাৰ আছে ৱৰ্ডপ্ৰেছ আছে এই সকলোবোৰতে ব্লগ একাউণ্ট খুলি ব্লগিং কৰিব পাৰি আমি ব্লগ আচলতে কিয় লিখোঁ বুলি ক'লে আমাৰ জ্ঞান বিলাবলৈ ব্লগ লিখা হয় বা মনৰ ভাৱ চিন্তা আদি প্ৰকাশ কৰিবলৈ মানুহৰ মাজত সেইকাৰণে ব্লগ লিখে অভিনেতা ৰাজনীতিক আদি লোকসকলে লিখা ব্লগ বহুত জনপ্ৰিয় লোকপ্ৰিয় হয় আৰু তেওঁলোকৰ লিখনি পঢ়িবলৈ বহুত মানুহ ট্ৰেফিক তেওঁলোকৰ ৱেবছাইটলৈ আহে ব্লগাৰ ৱেবছাইটলৈ ব্লগিং আপুনি যদি কিহবাত এক্সপাৰ্ট হয় কিহবা বিষয়ে যি বিষয়ে এক্সপাৰ্ট নহওক সেই বিষয়ে লিখিব বিচাৰে যদি ব্লগাৰ হ'ব বিচাৰে তেতিয়া এটা একদম ফ্ৰী ৱেবছাইট আছে ব্লগাৰ বুলি আৰু সেইটো গুগলৰ হয় তাত এটকাও পইচা নালাগে আপুনি ডমেইন নেম কিনোতে এটকাও পইচা নালাগে আপুনি খালি নিজে একাউণ্ট খুলিলেই হৈছে তাত গৈ একাউণ্ট খুলি আপুনি যি বিষয়ে লিখিব বিচাৰে সেই বিষয়ে লিখিব পাৰিব তাত আপুনি যদি লিখনি ভাল হয় তেতিয়া আপোনাৰ ঢেৰ লোকসকল তাত আহিব পঢ়িবলৈ ৱেবছাইটত আৰু তেতিয়া এডভাৰটাইজিঙৰ জৰিয়তে আপোনালোকে পইচাও ইনকম কৰিব পাৰিব গুগল এডচেন্সত লিংক কৰাই তেনেকৈ কৰিব পাৰে আজিলৈ ইমানেই মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব